নিজে যাবি হ'ল বুলি তই কিয় যাবি পেহী আছে দেখোন পেহী ধনেকি আজিৰ পৰা অফিচ জইন কৰা নাই হ'বলা মইতো গমেই নাপাওঁ কোনে মাতিলে তাক নাজানো তাক ফোনটো দিয়াচোন এতিয়া তুমি তাৰ লগত কথা পাতি থাকিব নালাগে তুমি আগতে মানুহজনী আহাচোন ঠিক আছে বাৰু হ'ব দিয়া বেছি গণ্ডগোল কৰিছে যদি 2 দিন মেডিচিনটো কমাই দিয়া নহলে কিন্তু পিছত আমিয়ে ধৰা পৰিম তুমি চিন্তা নকৰিবা এইবোৰ হিচাপ মই ভালকৈ ৰাখিছো দুবৰীৰ লগতনো মানে কিহৰ ইমান শত্ৰুতা কি কাৰণে তাই দুবৰী ইমান বেয়া চিন্তা কৰিলে যিবিলাক মানুহৰ মনবোৰ বেয়া সিহঁতে আনৰ বেয়া চিন্তা কৰিবলৈ বিশেষ কাৰণৰ প্ৰয়োজন নাথাকে ফোনটো আকৌ কিয় ৰিচিভ কৰা নাই নীলিমলৈকে ফোন এটা কৰো নেকি বাৰু ঐ সেইটো তাত কিয় পেলাইছ তাত দি পেলাবি আগত থ সেইফালে পেলা অবু কওক দাদাই ফোন কৰিছিলে নেকি তোমাক দাদাই ফোন নাই কৰা কিয় কওকচোন তেওঁ আজিৰ পৰা অফিচলৈ গৈছে নহয় জানো মই তেওঁ অফিচলৈ গৈছে বুলি গৈ পালে নে নাই অফিচত জইন কৰিলে নে নাই মই একো গমেই পোৱা নাই ফোন এটা কৰি চাওক আকৌ তেতিয়া গম পাব নহয় ফোন কৰি আছো ৰিচিভ কৰা নাই তুমি এবাৰ কৈ চাবা নেকি বাৰু হেই আপোনাৰ ফোনে ৰিচিভ কৰা নাই মোৰ ফোন তেওঁ কিয় ৰিচিভ কৰিব মোৰ চিন্তাহে হৈছে হে আপুনি বৰ সৰু সৰু কথা চিন্তা কৰি থাকে দেই নহয় মানে ফোনটো ৰিচিভ কৰা নাই যে ইমান দিনৰ মূৰত তেওঁ অফিচলৈ গৈছে কামৰ হেঁচাত চাগে তেওঁ মূৰ তুলিবই পৰা নাই তথাপিও তুমি ফোন এটা কৰি চাবাচোন ঠিক আছে কৰি চাম দিয়ক মই আপোনাক জনাম দিয়ক ফোন কৰি ঠিক আছে হ'ব দিয়া বহুদিনৰ মূৰত অফিচলৈ আহিছো কি কাম কৰিব লাগে এবাৰ কৈ দিলে ভাল পালোহেঁতেন আপুনি আজি আহিছে অকমান কাম কাজবোৰ চাওকচোন আৰু নতুন নতুন কিছুমান এমপ্লয় আহিছে তেওঁলোকৰ লগতো চিনাকি হৈ লওক এনে বহি থাকিবলৈ মই অকমান অশান্তি পাইছো মই এই ফাইলটোৰ কামটো কৰি লওঁ তাৰপিছত আপোনাৰ লগত কথা পাতি আছো তুমি এখন কৰবালৈ যাওঁ বুলিহে কৈছিলা গৈছিলো খবৰ এটা পাই আধা বাটৰ পৰা ঘূৰি আহিলো কি খবৰ এই দুবৰীয়ে হেনো এইকেইদিন কোনোবা এটা ল'ৰাৰ লগত ঘূৰি ফুৰি আছে কৰ ল'ৰা কি নাম নেজানো নহয় নামটো তোমাক কোনে ক'লে বাটতে ৰমেনক পালো কিয়ে ক'লে কৰ ল'ৰা কি কথা নুসুধিলা কিয় সেইটো নুসুধিম বুলি তুমি কেনেকৈ ভাবিলা সুধিছিলা যদি কোৱা কি বকলাখন মেলি আছা ল'ৰাটো হেনো মনৰ লগৰে কিন্তু নামটোহে সি নাজানে মনৰ লগৰ ল'ৰা সি দেখোন তেনেকৈ ক'লে তাৰ মানে সেই কাৰণেহে তাইৰ ইমান পৰিৱৰ্তন কিবা এটা কৰি ল'ৰাটোৰ নামটো উলিয়াব নোৱাৰি নে কেনেকৈ উলিয়াবা কাৰোবাক সুধি মেলি ৰ'বা চিন্তা এটা কৰিব লাগিব
বৰ্মন খুৰা অফিচৰ পুৰণা এমপ্লয়ী নহয় জানো? হয়। তেন্তে তেওঁ কাম নকৰাকৈ এনেকৈ কিয় ঘূৰি ফুৰিছে? কামখিনি বুজাই দিয়া নাই চাগে। ধন, তই মোক ইয়াত জইন কৰাৰ কথা কোৱা নাছিলি কিয়? মই একো পতাই নাই, মাহঁতেহে পাতিছে। হ'লেও তই মোক ফোন এটাতো কৰিব পাৰ। ই ক'ত ফোন কৰিব? চাকৰি কৰাৰ মনেই নাই তাৰ। তোমাৰ সতে বোলে একেটা অফিচতে কাম নকৰে সি। উৎপাত কৰিব নোৱাৰিব যে, সেইকাৰণে চাগে। ঐ, কামবোৰ কিন্তু ভালকে কৰিবি, আৰু যদি কিবা খেলি মেলি কৰ চাই লবি কিন্তু। সেইকাৰণেতো মই ইয়াত কাম নকৰোঁ বুলি কৈছিলোঁ। সেইবোৰ ধেমালিহে। আৰু মোৰ জইনিংটো কেতিয়া হ'ব? হ'ব ৰ'বা, দুপৰী আহিছেহে। নীলিম, কোৱা। বৌ, মই বৰ্মনৰ লগত কথা পাতিলোঁ। কি ক'লে? মই কোৱাৰ দৰেই তেওঁ মানে ব্যস্ত থকাৰ কাৰণে আপোনাৰ ফোনটো ৰিচিভ কৰিব পৰা নাছিলে। সমুদ্ৰই কিবা কৈছে নেকি তেওঁ? নাই নাই, কিয় ক'ব, তাৰ ইমান সাহস নাই নহয়। এতিয়াহে মোৰ মনটো অকণমান ভাল লাগিছে। আপুনি এনেই কিছুমান চিন্তা কৰি থাকে। চিন্তা কৰাৰ কাৰণ আছে নীলিম। এদিন সমুদ্ৰৰ লগত লাগিয়েতো ওলাই আহিব লগা হৈছিল। এতিয়া আকৌ যদি তেনেকুৱা কিবা এটা হয়? তেনেকুৱা একো নহয় বৌ, সমুদ্ৰই শিক্ষা পাই থৈছে। আপুনি অপ্ৰয়োজনীয় চিন্তা কিছুমান কৰি নাথাকিব। এতিয়া ৰাখিছোঁ দিয়ক বৌ। হ'ব দিয়া। মই কি কিবা উপায় পাইছানে? মনৰ লগৰ কাককে চিনি নাপাওঁ নহয়। কাৰোবাক সোধা মেলা কৰা হ'লে ওলালেহেঁতেন নেকি? কাক সুধিবানো? এই বুটুকে সুধিছোৱা নেকি? এই সেইটো সুধি মৰিলেহে। সেইদিনাখন বুদ্ধি কৰি মাতিনি কি কৰিছে পাহৰিলা নেকি? সি আমাক কেনেকে বিপদত পেলাব পাৰো তাকেহে ভাবি থাকে। আৰু সি তোমাক এইবোৰ কথা কব। এই তাক সোধাটো বাদেই দিয়া। কেনেবাকৈ আমাক গেটৰ ওচৰত পালে নহয়, ফুল চুৰ কৰিবলৈ আহিছে বুলি একেবাৰে বান্ধি পেলাই থৈয়ে দিব। সেইবোৰ যি কৰা কৰিবা, পিছে এতিয়া কথাটো কেনেকৈ ওলাব পাৰি সেইটোহে চিন্তা কৰা। নহলে দুপৰী মাককে সুধিছোৱা নেকি? এই মাকে জানিব জানো? নহলে একেবাৰে হেড অফিচত মাইনী মাইনী। দুবৰী, মোৰ জইন কৰাৰ একেবাৰে ইচ্ছা নাছিল, কিন্তু মেডামৰ কথাত লাগি পেলাই মই জইন কৰিবলৈ বাধ্য হ'লো। আপুনি আহি ভালেই কৰিলে, আৰু এই অফিচটোত আপোনাৰ প্ৰয়োজন আছে। কিন্তু অফিচৰ মানুহখিনিৰ মাজত যদি আন্তৰিকতা নাথাকে, তেতিয়াহ'লে কাম কৰি ভাল নালাগে নহয়। তেনেকৈ কিয় কৈছে? আৰু অফিচত দেখোন আপোনাৰ মনে মিলা মানুহখিনিয়ে আছে। তুমি সমুদ্ৰৰ কথা পাহৰি গলা নেকি? এতিয়া সেইবোৰ কথা পাহৰি থাকিবলৈ চেষ্টা কৰক। ঘৰৰ পৰা ওলাই আহোঁতে সেইবোৰ কথা পাহৰিম বুলি ওলাই আহিছিল, কিন্তু সমুদ্ৰক দেখাৰ পিছত আৰু সেইবোৰ কথা এতিয়া মনলৈ আহি আছে। কিয়? কি কৰিলে? মই কি কাম কৰিম, ক'ত থাকিম, সেইবোৰ কথা একোৱেই কোৱা নাই মোক। মই পাতি আছো, ৰ'ব। কি ক'লে? এই মনৰ লগৰ এজনকহে চিনি পাওঁ বুলি ক'লে। নামটো? এই নীলিম বুলি ক'লে। তেনেহ'লে সিয়ে হয়। তুমি মাইনীক কথাটো কৈ নিদিলা কিয়? এতিয়া কৈ দিলে খেলখন নজমিব নহয়। মানে প্ৰথমতে চৰাইটোক অকণ উৰিব দিব লাগে, তাৰ পাছত চিকাৰ কৰিয়ে ভাল লাগিব। তেওঁলোকক আৰু অকণ আগবাঢ়িবলৈ দিওঁ, তাৰ পিছতহে খেলখন ইণ্টাৰেষ্টিং হ'ব নে কি কোৱা? আমিও দুই এটা তথ্য সংগ্ৰহ কৰো। বৰ্মন খুৰাক এইবোৰ কাম কৰিবলৈ দিয়াটো ভাল কথা হ'ব জানো? তেওঁতো এইটো অফিচৰ ছিনিয়ৰ এমপ্লয়ী হয়।
চিনিয়ৰ আগতে আছিল, এতিয়া নহয়। তেওঁ নতুনকৈ জইন কৰিছে, গতিকে তেওঁক আমি নতুন বুলিয়ে ভাবিম। কিন্তু মই মাৰ সৈতে কথা পাতিছো, বৰ্মন খুৰাক কেইদিনমান ডাঙৰ দায়িত্বৰ পৰা আঁতৰাই ৰাখিব কৈছে। মই যি কৈছো তুমি সেইটো কৰা। আচ্ছা দুবৰী, প্ৰেৰণাক কিশোৰৰ জইনিঙৰ কামখিনি কৰিবলৈ ক'বা। চাম চাগিৰি অনিতা, অনিতা, চাওঁ এফালে আছো। পালাহি তুমি? পানী গিলাচ দি আছো। ৰবা। কি হ'ল? তুমি মনটো মাৰি আছা যে? অফিচত কিবা হ'ল নেকি? নাই, একো হোৱা নাই। দাদাই এতিয়া সকলোবোৰ প্ৰজেক্ট বমন খুৰাই আজি জইন কৰিলে নে? মই ভাবো গোটেইকেইটা প্ৰজেক্টৰ একাউণ্ট তেওঁকে চাব দিব লাগে। ময়ো সেইটোকে ভাবিছিলো, কিন্তু তেওঁ এতিয়াচোন এইবোৰ দায়িত্ব ল'ব বিচৰা নাই। কিয়? নাজানো, সম্ভৱ তেওঁ কামবোৰ চম্ভালিব নোৱাৰিম বুলি ভাবিছে নেকি। কিন্তু তেওঁ দেখোন আগতে এইটো কামেই কৰিছিলে। কিন্তু এতিয়া চাগে তেওঁৰ সেই কনফিডেন্সটো নাই। তেওঁ চাকৰিৰ পৰা আঁতৰি থকা 6 মাহে হৈছে। তেওঁ বাৰু কিবাকে মিছা মাতিছে নেকি? মই কথা পাতিম ৰ'বা। নাই নাই, আপুনি পাতিব নালাগে। তেওঁক যদি ভালকৈ সোধো সমস্যাটোৰ কথা নিশ্চয় ক'ব। কিন্তু তেওঁ যে বেয়া পাব। বেয়া কিয় পাব? মই তেওঁক বদনাম কৰা বুলি ভাবিব। দুদিন চাই লওঁ, তাৰপিছত যদি তেওঁ দায়িত্ব ল'বলৈ বেয়া পায় তেতিয়াহ'লে আপুনি এবাৰ কৰি চাব পাৰে। ঠিক আছে, মোক জনাবা। যি দেখিছো আৰু 2 দিনৰ ভিতৰতে বৰ্মন খুৰাক সকলোবোৰ দায়িত্ব দিব লাগিব যেন পাওঁ। তাৰ আগতে বিলৰ কামটো কৰি ল'ব লাগিব। কি হ'ল? তুমি একো নোকোৱাকে থাকিলা যে? অফিচত কিবা ঘটিছে নেকি? কিবা এটা নঘটিলে মই জানো এনেকে চিন্তা কৰি বহি থাকো? কি হ'ল কোৱাচোন? সমুদ্ৰে মোক কামৰ দায়িত্ব দিব বিচৰা নাই। সেইটোনো কি ইমান চিন্তা কৰিবলগীয়া কথা? ভালহে দায়িত্ব কমিছে, কামো কমিব, চিন্তাও কমিব। মাহৰ মূৰতকৈ দৰমহাটো লৈ আহিলে হ'ল। কাম নকৰাকৈ দৰমহা লোৱা মানসিকতা মোৰ নাই। তুমি কাম নকৰো বুলি কোৱা নাই নহয়, ইহঁতেহে তোমাক দায়িত্ব দিয়া নাই। যদি কাম কৰিবই নালাগে তেতিয়াহ'লে মোক মাতিব নালাগিছিল নহয়। আৰু 2 এদিন চাম, যদি একো এটা নকৰে তেতিয়াহ'লে ডাইৰেক্ট মই মেডামৰ ওচৰলৈ যাম। Sorry, মই মানে আজি অফিচৰ পৰা ওলাবই নোৱাৰিলো। ফোনটো নোহোৱা দেখিয়ে গম পাইছিলো। আজি যিহেতু বৰ্মনদা অফিচলৈ গৈছে, গতিকে কামৰ প্ৰেছাৰ তামাম বাঢ়িছে। আজি অকল বৰ্মন খুৰাই নহয়, মোৰ ভাইটি অফিচত জইন কৰিলে নহয়। আচ্ছা, ভাল কথা দেখোন। ভাল বুলি তেতিয়াহে ক'ব পাৰি, যেতিয়া সি অফিচৰ দায়িত্ববোৰ ল'ব পাৰিব। কিয় নোৱাৰিব? পাৰিব। চোৱা, সকলোৱে শূন্যৰ পৰাই আৰম্ভ কৰে।
অকণমান যদি তাক গাইড দিয়া যায় তেনেহ'লে সি ভাল কাম কৰিবই বাৰু আমি অপাৰেশ্যন আকৌ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম কাইলৈ আমি তেনেহ'লে যাম ক'লৈ বৌদ্ধৱে কোৱা মতে তেওঁলোকে তাৰ পাছত গণেশগুৰিলৈ গৈছিল তুমি এটা কাম কৰা ভালকৈ এড্ৰেছটো সুধি লোৱা আৰু মোক মোটামুটি আধা ঘণ্টামান আগত ফোন কৰি দিবা ঠিক আছে ঠিক আছে বাৰু দিয়ক ৰাখিছোঁ এতিয়া অ'কে তুমি কি ক'ব বিচাৰিছা ভালকে কোৱা দাদাই এতিয়া সকলোবোৰ প্ৰজেক্টৰ দায়িত্ব বৰ্মন খুৰাক দিয়াৰ কথা কৈছে সকলোবিলাক প্ৰজেক্টৰ কাম যদি ব্ৰহ্মণ খুৰাক দিয়া যায় আমাৰ দেখোন কামবোৰ নহ'বই মোৰতো এতিয়া সেইটোৱে চিন্তা হৈছে তুমি তেওঁক গোটেই দায়িত্ববোৰ নিদিবা দাদাই ক'লেতো দিবই লাগিব তেনেহ'লে আমাৰ কামবোৰ কি হ'ব এইটো কাৰণেই কৈছোঁ ল'ৰাজনৰ সৈতে তুমি ভালকৈ কথা পাতা আজি আহিম বুলি কৈ নাহিলেই দেখোন কিবা এটা ইম্পৰ্টেণ্ট কাম ওলোৱাৰ বাবে আজি আহিব নোৱাৰিলে কাইলৈ আহিম বুলি কৈছে নাটক কি এটা চিনতেই শেষ নে কি তাকে এই মাইনে দেখোন আজি দুবৰীক টেবলেট দিয়াই নাই এই পাহৰিলে নেকি বৰ্মন দাই আকৌ জইন কৰা টেনচনতে চাগে মহাৰণী আজি দৰৱ দিবলৈ পাহৰিলে এনেকে পাহৰিলে নাটকখন নজমিব নহয় যোৱাচোন যোৱা মনত পেলাই দিয়াকে যোৱা এই ৰহে মই কি কৈছো দেখা নাই মোৰ কিন্তু সন্দেহ হৈছে কথাটো ইয়াতে আকৌ সন্দেহ কৰিবলগীয়া কি কথা আছে আগতে জানো ইমান আগ্ৰহ দেখুৱাইছিল হা দুবৰীৰ জীৱন সোনকালে হৈ সুস্থ হৈ উঠিব লাগে সেইটোৱে চিন্তা কৰিছে ঘৰৰ সকলোৱে তাক বাৰু দুবৰীয়ে কিবা ক'লে নেকি নাই নাই একো কোৱা নাই অফিচতো বাৰু সি এনেকৈ আছে নেকি তাতো এনেকৈ আছিলে কি বনাইছা এইবোৰ চাহ বনাইছা তুমি চাহ বনাব জানা নে নাজানা জানো তেনেহ'লে মোৰ সৈতে কি তুমি ধেমালি কৰিবলৈ আহিছা তাৰমানে তুমি ক'ব বিচাৰিছা তাই এইবোৰ মেডিচিনটোৰ কাৰণে কৰিছে মেডিচিনটো খোৱাৰ পাছত তাই মগজটো ঠিকে নাথাকে কি কৰি থাকে তাই নিজে নাজানে